মৰমৰ কণ মইনা, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আহাচোন আজি এটা কবিতাৰ দ্বাৰা 1ৰ পৰা 9লৈকে থকা সংখ্যাকেইটাৰ লগত চিনাকি হওঁ আমি। ৰাতিপুৱাৰ ৰঙা বেলি তোমাক প্ৰণাম, 1 2 3 4 আমি গালো গান। 5 6 7 8 ফুল ফুলি গ'ল, 9 10 পখিলা তাতে পৰি ৰ'ল। 1 এটা নাৰিকল, 2 1 2 দুটা নেমু, 3 1 2 3 তিনিটা আম, 4 1 2 3 4 চাৰিটা কলম, 5 1 2 3 4 5 পাঁচটা চকলেট, 6 1 2 3 4 5 6 ছয়ডাল ৰং পেঞ্চিল, 7 1 2 3 4 5 6 7 সাতটা ফুল, 8 1 2 3 4 5 6 7 8 আঠটা পইচা, 9 1 2 3 4 5 6 7 8 9 নটা পাত। আহাচোন এতিয়া আমি 1ৰ পৰা 9লৈকে থকা সংখ্যাকেইটা লিখোঁ। এইটো হ'ল 1, আমি 1টো এনেকৈ লিখিম দেই। 2, এইটো হ'ল 2 সংখ্যা। 3, এইটো হ'ল 3 সংখ্যা। 4, 4টো আমি এনেকৈ লিখিম দেই। 5, 6, 7, এইটো হ'ল 7 সংখ্যা। 8টো আমি এনেকৈ লিখিম। 8 আৰু এইটো হ'ল 9। দেখিছানে 9টো কেনেকৈ লিখিছোঁ আমি? 1 2 3 4 5 6 7 8 9। 1ৰ পৰা 9লৈকে এই সংখ্যাকেইটা আজি আমি গণনা কৰিবলৈ আৰু লিখিবলৈ শিকিলোঁ। এতিয়া তোমালোকেও ঘৰত 1ৰ পৰা 9লৈকে এই সংখ্যাকেইটা গণনা কৰিবলৈ আৰু লিখিবলৈ চেষ্টা কৰিবা দেই। তেনেহ'লে আজি ইয়াতে সামৰোঁ। বাই।